Hey friends, welcome back to my channel Anurag Vlogs. Hey friends, আজি মই গৈছো এটা মন্দিৰত যত আজি যজ্ঞ হ'ব আৰু সেই যজ্ঞখন মানে বহুত ডাঙৰ হয় আৰু তাত প্ৰায় 14খন মান গাঁৱৰ মানুহ আহে তে বলক তালৈ যা আৰু আপোনালোকক দেখুৱাম আৰু এতিয়া ফ্ৰেন্ডছ আমি পথাৰে গৈ আছো মন্দিৰলৈ বলক যাও আপোনালোকে দেখা পাব পাৰে এইটো মন্দিৰ এই তাত মন্ত্ৰ মাতি আছে চাওক এই তাত फ्रेंड्स এতিয়া আই বালো আপোনালোকক দেখাই আছো ৰবক আৰে আছা এ নাম ধৰি আছে আৰতি নাম এবাকে দোকান আছে আছা আরে এবাকে আছে কাৰ্যালয় টোপোলা গাঠি আছে প্ৰসাদৰ টোপোলা গাঠি আছে এইটো শিৱ মন্দিৰ আৰু এতিয়া নতুনকৈ বনাই আছে এইটো শিৱ মন্দিৰ নতুনকৈ বনাই আছে পুৰণা শিৱ মন্দিৰ এইটো চাওক চাওক কিমান ভক্ত আহিছে এবাৰ ইয়াত 22তম বাৰ্ষিক যজ্ঞ হৈছে আৰু ইয়াত ভক্তই যি ব্যৱহাৰ কৰে সেইফালে গোপাল মন্দিৰত আগলৈ যজ্ঞৰ প্ৰগ্ৰাম দি আছে যজ্ঞস্থলীত উপস্থিত হ'বলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো আমাৰ হে ফ্ৰেন্ডছ চাওক কিমান মানুহ আছে মই গোটেই মানুহবিলাক দেখাইছো শান্তি ল'ব সময় হৈছে এতিয়া শান্তি ল'ব সকলোৱে মই ল'বক শান্তি লৈ কিনে কথা পাতি আছোঁ চাওক সকলোৱে শান্তি লৈ আছে সকলো ভক্তই
শিলপুটামুৰি যজ্ঞত এনেদৰে ভোগ গ্ৰহণ কৰা হয়। সকলোৱে বহি লৈছে। আৰু ফ্ৰেণ্ডছ আজি আমি আহিছোঁ শিলপুটাৰী যজ্ঞ। এতিয়া সকলোৱে ভোগ খাব। ফ্ৰেণ্ডছ এতিয়া ছেকেণ্ড টিপ বহিছে। সেই ফ্ৰেণ্ডছ এতিয়া মই ভোগ খাই আহি পালোঁ। আৰু যদিহে আজিৰ ভিডিঅ'টো ভাল লাগিল তেনে লাইক কৰিব, কমেণ্ট কৰিব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব। তেনে আজিৰ বাবে বাই বাই।